হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। এতিয়া আমি চাওঁ আহক বেহাৰবাৰী আউটপোষ্টৰ শ্বুটিঙৰ কিছুমান মুহূৰ্ত। এয়া দেখিছে দীপ্তা অৰ্থাৎ মোহনক আমাৰ মেকআপ আৰ্টিষ্ট কাবেৰী বাই চুলি বান্ধিব চেষ্টা কৰি আছে, কিয়নো চুলিখিনি তেওঁ চুটি কৰি দিলে। আৰু এইফালে আংকলে সৰু সৰু ক্লিপ কিছুমান লৈ আছে BTSৰ কাৰণে। আৰু বেহাৰবাৰী আউটপোষ্ট চাই কোনে কোনে ভাল পায় প্লিজ কমেণ্ট কৰি জনাব। আৰু এইফালে হ'ল ৰিণ্টু দা, মানে আমাৰ ৰাকেশ দা। আৰু এইটো এপিছ'ড ৰাকেশ দাই ডাইৰেকশ্যন কৰিছিলে। এইফালে হ'ল ঋতু দা, ৰিচা বা, সকলো কথা পতাত ব্যস্ত। আৰু এইটো এপিছ'ড আপোনালোকে চালেনে নাই বাৰু? এইটো কে মোহনৰ ৰি এণ্ট্ৰিৰ চিনটোৰ ভিডিঅ' ক্লিপ হয়। এইফালে কে দা। আৰু এইজন হৈছে বেহাৰবাৰী আউটপোষ্টৰ স্ক্ৰিপ্ট ৰাইটাৰ পল্লৱ দা। আৰু এয়া হাঁহি ধেমালিৰ মাজেৰে আমাৰ শ্বুটিংসমূহ চলি থাকে। বাকী সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ। প্ৰফাইল ৰেঞ্জ অভাৰ